হোৱাটছআপ বাৰু কিমান সুৰক্ষিত? যি হোৱাটছআপৰ যোগেদি দিনটো 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা আৰু কেতিয়াবা 5 ঘণ্টালৈ আমি মেছেজ কৰি কটাওঁ। আমাৰ প্ৰাইভেট মেছেজ, প্ৰাইভেট ভিডিঅ', প্ৰাইভেট অডিঅ' যি হোৱাটছআপৰ যোগেদি আমি বেলেগলৈ পঠাওঁ, সেই হোৱাটছআপে বাৰু আমাক কিমান সুৰক্ষিত প্ৰদান কৰিব পাৰে? হোৱাটছআপ বাৰু হেক কৰিব পৰা যায় নেকি? এই বেলেগ দুজন মানুহে হোৱাটছআপৰ যোগেদি কি মেছেজ আদান প্ৰদান কৰি আছে সেই বাৰু আমি হেক কৰি চাব পাৰোঁ নেকি? আমাৰ মেছেজ কোনোবাই হেক কৰি চাব পাৰে নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ মনলৈ প্ৰায় আহে। যিহেতু হোৱাটছআপ আমি বেছিকৈ ব্যৱহাৰ কৰোঁ, যিমানে এপ নাহক কিয়, ফেচবুক মেছেঞ্জাৰ, টেলিগ্ৰাম, যিমানে যি এপ নাহক কিয় আমি হোৱাটছআপ ব্যৱহাৰ কৰিমেই। কাৰণ হোৱাটছআপ হৈছে বহুত সহজ, বহুত পপুলাৰ এটা এপ। আৰু এই এপটোৰ ছিকিউৰিটিৰ ওপৰত যেতিয়া কুৱেশ্যন আহে আৰু ইয়াৰ এনচাৰ বিচাৰি যেতিয়া ইউটিউবত বা গুগলত মাৰি চাওঁ, এনেকৈ যে হাউ টু হেক হোৱাটছআপ বা হোৱাটছআপ কেনেদৰে হেক কৰিব পাৰি, তাক ভিডিঅ' পাওক। এই ভিডিঅ'বিলাকত আমাক পুৰা প্ৰুফ কৰি দেখাই দিয়ে। এটা এপ ইনষ্টল কৰিলে হ'ল, সেই এপটোৰ জৰিয়তে আমি হোৱাটছআপ হেক কৰি ল'ব পাৰোঁ। বয়ফ্ৰেণ্ডে বা গাৰ্লফ্ৰেণ্ডে কি কৰি আছে হোৱাটছআপত সকলোবোৰ আমি গম পাব পাৰোঁ। কিন্তু কিমান দূৰ সঁচা মোৰ আজিৰ এই ভিডিঅ'টো ভালদৰে চাই থাকক। আজি সকলোবোৰ কথা আপোনালোকৰ আগত খুলি ক'ম। এইবিলাক যে ভিডিঅ' বনায় সেইবিলাক ভিডিঅ' কিমান দূৰ সঁচা, আপুনি হোৱাটছআপত নিজক সুৰক্ষিত ৰাখিব পাৰেনে, সকলোবোৰ কথা কৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি হোৱাটছআপ ব্যৱহাৰ কৰে মোৰ এই ভিডিঅ'টো ভালদৰে চাওক। হোৱাটছআপটো চলাই আছে ফেচবুকে, আপোনালোকে চাগে জানে ফেচবুকে হোৱাটছআপটো কিনি লৈছে। এই ফেচবুকটো হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ ইণ্টাৰনেট কোম্পানী। বৰ্তমান 2 নম্বৰত আছে নিশ্চয়, প্ৰথম গুগল, তাৰপিছত আছে ফেচবুক। আপোনালোকে ভাবকচোন, ফেচবুকে কিমান ডাঙৰ ইঞ্জিনিয়াৰ হায়াৰ কৰি আছে, বছৰি সেই ইঞ্জিনিয়াৰে কিমান চেষ্টা কৰি আছে ছিকিউৰিটি দিবৰ বাবে বা হোৱাটছআপত ছিকিউৰিটি দিবৰ বাবে বা এইবিলাক এপ বেছি ডেভেলপ কৰিবৰ বাবে। এইবিলাক ইমান সহজ নেকি হোৱাটছআপ হেক কৰি ল'ব? য'ত দেখে আপোনালোকে এটা এপ ইনষ্টল কৰি লওক, সেই এপটোত জাষ্ট ফোন নাম্বাৰ দিয়ক এণ্ড OTP কোডটো দিয়ক। সকলো চাই থাকক কোনে কি কৰি আছে হোৱাটছআপত। বেছি সহজ নহয়, মই আকৌ কৈছোঁ ইমান বেছি সহজ নহয়। হোৱাটছআপে আমাক এণ্ড টু এণ্ড এনক্ৰিপ্টেড ছাৰ্ভিচ প্ৰদান কৰি আহিছে। এই এণ্ড টু এণ্ড এনক্ৰিপ্টেড ছাৰ্ভিচ মানে কি জানেনে আপোনালোকে? যেতিয়া নতুন মানুহ এজনক হোৱাটছআপত মেছেজ কৰাৰ আগতে এটা লাইন লিখা থাকে, চাবচোন তাত লিখা থাকে তাতে ইয়ৰ কনভাৰচেশ্যন ইজ এণ্ড টু এণ্ড এনক্ৰিপ্টেড। তাৰ মানে কি জানেনে? আপুনি আৰু সেই মানুহজনৰ মাজত কোনো ধৰণৰ বাধাই নাই। আপুনি যি মেছেজ দিছে ডাইৰেক্ট সেই মানুহজনে পাইছে আৰু সেই মানুহজনে যি মেছেজ দিছে ডাইৰেক্ট আপুনি পাইছে। টু এণ্ড মাজত কোনো ধৰণৰ বাধা নাই। আৰু আপুনি হোৱাটছআপৰ জৰিয়তে সেই মানুহজনলৈ যিটো মেছেজ পঠাইছে সেই মেছেজটো হোৱাটছআপে লক কৰি পঠাইছে, এটা তালাত বন্ধ কৰি পঠাইছে। চাবি যালৈ পঠাইছে তাৰ হাততে আছে, তেওঁহে খুলিব পাৰিব। কি কাৰোৱে পাৱাৰ নাই সেই মেছেজটো খোলা। সেই মানুহজনে আপোনাক যি অডিঅ', যি ভিডিঅ', যি মেছেজ দিছে তালাৰ মাজত বন্ধ কৰি আপোনাক দিছে, যি তালাৰ চাবি আপোনাৰ লগতহে আছে। তো এইটোকে কোৱা হয় এণ্ড টু এণ্ড এনক্ৰিপ্টেড ছাৰ্ভিচ বুলি। ছাৰ্ভিচটো হোৱাটছআপে আমাক প্ৰদান কৰি আহিছে। তো আপোনালোকে নিশ্চিত থাকক, হোৱাটছআপটো হেক কৰা ইমান সহজ নহয়। কিন্তু কিছুমান কাৰণত হোৱাটছআপ হেক কৰি ল'বও পাৰি। এইবিলাক কাৰণ কেনেকুৱা জানেনে? আপোনালোকে নিশ্চয় কেইদিনমান আগত মন কৰিছে হোৱাটছআপ গ'ল বুলি এটা বস্তু আহিছিল। এটা লিংক আহে হোৱাটছআপত কোনোবাই পঠায়, সেই লিংকটোত কিছুমান কথা লিখা থাকে। আপোনালোকে সেই হোৱাটছআপটো ইনষ্টল কৰি লওক। হোৱাটছআপটো আপোনাৰ কাৰণে স্পেচিয়েলি পঠাইছে মাৰ্ক জুকাৰবাৰ্গে। হোৱাটছআপটোত বহুত ভাল ফিউচাৰ পাব, আপুনি নৰ্মেল হোৱাটছআপত নাপায়। কিছুমান অদ্ভুত তাৰমানে ভাল কথা কয় আৰু আমাক হোৱাটছআপ গ'লটো ইনষ্টল কৰিবলৈ দিয়ে। এইবিলাক কি জানেনে? এইবিলাক হৈছে কিছুমান থাৰ্ড পাৰ্টি এপ্লিকেশ্যন বা কিছুমান আনঅথৰাইজ এপ্লিকেশ্যন। এইবিলাক হোৱাটছআপ যদি ইনষ্টল কৰে হোৱাটছআপৰ ছিকিউৰিটিখিনি আপুনি নাপায়। বেলেগ ছাৰ্ভাৰৰ দ্বাৰা বেলেগলৈ এইবিলাক গুচি যাব আৰু হয়তো আপোনাৰ ছিকিউৰিটিৰ ওপৰত প্ৰশ্ন আহিব। যদি এইবোৰ হোৱাটছআপ আপুনি ইউজ কৰে, জিবি হোৱাটছআপ বা হোৱাটছআপ গ'ল, এইবিলাক কৰিবলৈ আপুনি চেষ্টা নকৰিব। যদি আপুনি প্লে ষ্ট'ৰৰ পৰা অফিচিয়েল হোৱাটছআপটো ডাউনলোড কৰি ব্যৱহাৰ কৰি আছে, আপুনি নিশ্চিত থাকক কোনো আপোনাৰ মেছেজ চুৰ কৰিব নোৱাৰে আৰু আজিলৈকে পাৰা নাই। যদি পাৰিলেহেঁতেন
ইমান বছৰ হোৱাটছআপ ইমান সুৰক্ষিত ৰূপে চলি নাথাকিলেহেঁতেন। এতিয়া নিশ্চয় আপোনালোকে প্ৰশ্ন কৰিছে বোৰ যে ভিডিঅ' বনায় কিবা বনায় কিহৰ বাবে বনায়। চাওক কিহৰ বাবে বনায়। মই নাজানো, কিন্তু তাৰে 99% ফেক হয়, ভুৱা ভিডিঅ' সেইবিলাক। ভিডিঅ'ৰ ফলততো আপোনাৰ কোনো ধৰণৰ লাভ নহয়ে। ভিডিঅ'ত দেখুৱাৰ মতে আপুনি সেই প্ৰচেছটো কৰিবলৈ যায়, আপোনাৰ লোকচানহে হ'ব। আপুনি এটা এপ ইনষ্টল কৰিব, সেই এপটোত আপোনাৰ ফোন নাম্বাৰ দিব, মাৰি দিব আৰু সকলোবোৰ ডাটা আপোনাৰ চুৰ কৰি লৈ যাব। আপোনাৰ আৰু হয়তো পিছত মনিটৰ কৰিব বা আপোনাক লোকচান কৰিবলৈ চেষ্টা কৰিব এইবিলাক এপে। চাওক, হেকিংটো ইমান সহজ বস্তু নহয়। হেকিং মানে এইটো নহয় যে আমি চুৰ কৰি মনে মনে OTPটো লওঁ আৰু মাৰি দিম, সেইটো হেকিং বুলি নকয়তো। হেকিং বুলি কাক কয় ময়ো ভালকৈ নাজানো। হেকিং হৈছে এটা ছাৰ্ভাৰৰ ওপৰত কৰা এটা এটেক। আমি কিছুমান ভাইৰাছ বা কিছুমান কোডৰ দ্বাৰা এটা সম্পূৰ্ণ ছাৰ্ভাৰৰ ওপৰত এটেক কৰি দিওঁ, সেইটোৱে হেক বুলি কয় চাগে। এতিয়া হোৱাটছআপ একাউণ্ট এটা কেনেকৈ হেক কৰিব এইবিলাক মিছা কথা, এইবিলাক আপোনালোকে বিশ্বাস নকৰিব। আপোনালোকে হোৱাটছআপ সুৰক্ষিত ৰূপে কৰি থাকক, সদায় সুৰক্ষিত। জাষ্ট এইখিনি ক'লো আজিৰ এই ভিডিঅ'টোত। আৰু ইমানবিলাক ভিডিঅ' চাই হয়তো হেক হোৱাটছআপ কিমান সুৰক্ষিত এইবিলাক ভিডিঅ' চাই মই এইটো ভিডিঅ' বনাব চেষ্টা কৰিলোঁ। তো কিবা ভুল হৈছে যে ক্ষমা কৰি দিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।